জনামতে যোৱা পৰহি বৰ্তমান যিটো আমাৰ মুছলপুৰত বা কিছুমান স্থানত যিটো ইণ্টাৰ 6 শিডিউল সুপাৰ লীগ প্ৰিমিয়াৰ লীগ এই যিটো খেলা চলি আছে ইয়াৰ লগত কিছুমান যিটো বেনাৰ হোৰ্ডিং তেখেতসকলে ৰাস্তাবিলাখনত দিছে এইটো কোনোবা মানে ফালিছে বুলি আমি শুনিছো আৰু ইয়াৰ লগত জড়িত কৰি আমাৰ বিপিএফ দলৰ কিছুমান ল'ৰাক ৰিচন বড়ো বা পাছোৱান বসুমতাৰী আৰু ঋগ্ৰজ বড়ো তেখেতসকলক মুছলপুৰ সদৰ থানায় মানে তেখেতসকলক লৈ আহি আজি কোনো প্ৰমাণ নোহোৱাকৈ কিছুমান সেকশন তেখেতসকলে বহুৱাই মানে জেল হাজতলৈ বা কোৰ্টত মানে প্ৰেৰণ কৰিছে যিটো আমি সকলোৱে আমি দুখ পাইছো আৰু সেইটো গৰিহণা দিছো তো তেনেকুৱা ধৰণৰ বেনাৰ পোষ্টাৰ ফালাৰ লগত আমাৰ বিপিএফ দল কোনোদিন জড়িত নহয় আৰু এইটো আমি কোনোদিন উৎসাহিত নকৰো গতিকে প্ৰশাসনে বা পুলিচ প্ৰশাসনে তেখেতসকলে প্ৰকৃত দোষীক তেখেতসকল গ্ৰেপ্তাৰ কৰক আমাৰ ইয়াতে ক'বলগীয়া নাই কিন্তু যেহেতু নিৰ্দোষী ল'ৰা ৰিচন বড়ো পাছোৱান বসুমতাৰী আৰু ঋগ্ৰজ বড়ো তেখেতসকলক যি ধৰণে তেখেতসকলে সেইটো গ্ৰেপ্তাৰ কৰি লৈ গৈছে মানে কোৰ্টত প্ৰেৰণ কৰিছে সেইটো সঁচাকৈ আমি সকলোৱে গৰিহণা দিছো দুখ পাইছো এইটো দুৰ্ভাগ্যজনক এটা ঘটনা গতিকে সেইটো যদি হয় তেনেকুৱাই হৈ থাকে তেতিয়া আমাৰ গণতান্ত্ৰিকভাৱে মানে প্ৰতিবাদ কৰাৰ বাহিৰে আৰু বেলেগ আমাৰ ৰাস্তা নাথাকিব আৰু আমি ভাবো যে তেখেতসকল যিসকলে খেলাটো চলাইছে আমাৰ বিটিচি চৰকাৰৰ নেতৃত্বত তেখেতসকলে যেহেতু নিৰ্দোষী মানুহক এই খেলৰ লগত জড়িত কৰি আমাৰ মানুহক বিপিএফৰ ল'ৰাসকলক যিটো ধৰি নিলে ইয়াৰ কাৰণে আমি এইটো প্ৰতিবাদ জনাই আমি এই খেলখন মানে নচোৱাবলৈ আমি চাব নালাগে বুলি আমি অনুৰোধ জনাইছো তো এইখিনিয়ে তো প্ৰশাসনে যাতে সেইটো ভৱিষ্যতে তেনেকুৱা নকৰে নিৰ্দোষী ল'ৰাসকলক যাতে আমাৰ নধৰে প্ৰকৃত দোষীক তেখেতসকলে ওলাওক আমাৰ ইয়াতে ক'বলৈ হয় নিশ্চয় হয় এইটো চৰকাৰী পক্ষৰ এইটো নিশ্চয় হেঁচা আছে এটা যিসকলৰ বেনাৰ পোষ্টাৰ এতিয়া মানে ফালা বুলি কৈছে তেখেতসকলে নিশ্চয় এইটো প্ৰেছাৰ দিছে আমি জানাত বা আমি তেনেকুৱা এটা অনুভৱ কৰো কাৰণ আমি ভাবিছিলো যে তেখেতসকলে সোধপোছ কৰি যিটো কোনো প্ৰমাণে নাই নহয়ও এৰা দিব বুলি ভাবিছিলো কিন্তু এৰা নিদিয়াৰ কাৰণটো সেইটো হ'ব পাৰে এটা প্ৰেছাৰ পাব পাৰে তেখেতসকলে এইটো নিজৰ নিজৰ মাজতে হৈ আছে মাজতে মুছলপুৰৰ প্ৰায় 13টা মানে প্ৰাইমাৰী যিটো UPPLৰ তেখেতসকলে নিজৰ ইএমৰ ওপৰতে অনাস্থা প্ৰকাশ কৰিছিল গতিকে তেনেকুৱা ধৰণৰ কিবা এটা ইয়াতে জড়িত হৈ থাকিব পাৰে এইটো এটা এংগল হ'ব পাৰে মুক্তি নিদিলেতো আমাৰ আল্টিমেটলি ডেমক্ৰেটিক এটা প্ৰটেষ্ট সকলোৱে মানে ওলাই অহাৰ কথা কৈছে তেনেকুৱা ধৰণৰ কথা ঘটনা সংঘটিত হল আজি ইয়াৰ কাৰণে আমি প্ৰেছ মিট দিছো কথাটো হল যেটো ইণ্টাৰ 6 শিডিউল প্ৰিমিয়াৰ লীগ বুলি কৈছে ইয়াত বহুতো পোষ্টাৰ বেনাৰ লগাইছে ইয়াত যেটো ঘটনা হোৱা বুলি কয় বিপিএফৰ পৰা বিপিএফক সন্দেহ কৰি বিপিএফৰ যিখিনি ধৰি লওক মোৰ এজন সাধাৰণ সম্পাদক জিলাৰ ইউথৰ সাধাৰণ সম্পাদক ৰিচন বড়ো বুলি মানুহক মানে উদ্দেশ্য কৰি পেলাই এখেতসকলে আক্ৰোশমূলকভাৱে এখেতক মানে এতিয়া কি হল জেলত পঠাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে এইটো আমি গৰিহণা দিছো কাৰণ বিপিএফ দল কেতিয়াও
এইবিলাক কামৰ কাৰণে কেতিয়াও উৎসাহিত নকৰে। কাৰণ আজি সেই চৰকাৰে নিজৰ বিফলতা, নিজৰ দলৰ যিটো বিশৃংখল দলৰ এতিয়া সেই অৱস্থা, UPPLৰ সেই অৱস্থা নাই। বৰ্তমান নিজৰ দলৰ যিটো অৱস্থা, এইটো হ'ল মাৰা, কাজিয়া আৰু নিজৰ দলৰ মাজত পদত্যাগ সেইবিলাক চলি আছে। কিন্তু ইয়াৰ পৰিণাম হ'ব পাৰে, আমি প্ৰশাসন, পুলিচ প্ৰশাসনক ক'ব বিচাৰোঁ যে প্ৰকৃতে দোষী মানুহক ধৰাত আমাৰ ক'বলগীয়া একো নাথাকে। হয়তো ইয়াক সমৰ্থন কৰা বা নকৰা মানুহ বহুতো থাকিব পাৰে, কিন্তু ইয়াৰ লগত চিধাকে দলক উদ্দেশ্য কৰি লোৱাটো এইটো এটা ৰাজনৈতিক হেঁচা বুলি আমি ধৰি লৈছোঁ। ৰাজনৈতিক ওপৰ মহলৰ হেঁচাৰ কাৰণে প্ৰশাসনে যাতে একপক্ষীয়ভাৱে নিৰ্দোষী মানুহসকলক এনেকুৱা ধৰণৰ যি জেলত ধৰা বা ইহঁতসকলক এটা নিৰ্যাতন চলোৱা বন্ধ কৰিব লাগে। প্ৰকৃত দোষীক যাতে ইহঁতে বাছি উলিয়াই, এইটো আমি অনুৰোধ কৰোঁ। এই এজাহাৰত অন্তত এজাহাৰকাৰীসকলে আজি কাৰো নাম উল্লেখ কৰিব পৰা নাই। কোনো এটা নামৰ উল্লেখ কৰিব পৰা নাই। কোন দলৰ হয়, কোনজন হয়, কোনে দেখিলে, কিন্তু কোনো প্ৰমাণিত নোহোৱাকৈ আজি কি হ'ল, ইয়াত বিভিন্ন ছেকশ্যন বহুৱাই আজি নন বেলেবল ধাৰা লগাই আজি জেলত পঠা কাৰণে যোজা চলাইছে আমি শুনিছোঁ। এইটো অতি দুৰ্ভাগ্যজনক আৰু দলে আমি এইটো গৰিহণা দিওঁ আৰু দলে এতিয়া এখেতসকলক বিনা চৰ্তে মুক্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰশাসন যাতে নিৰপেক্ষভাৱে এইটো বিচাৰ বিবেচনা কৰে, প্ৰকৃত দোষীক যাতে শাস্তি প্ৰদান কৰে, এইটো আমি BPF দল, মই BPF দল সভাপতি মুছলপুৰ জিলা হিচাপে প্ৰশাসনক অনুৰোধ জনাইছোঁ। এইটোৰ লগত হাত থকা নথকা সেইটো মই ভাবোঁ এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে। আৰু যিটো আজি পুলিচ প্ৰশাসনে যাৰ বাধ্যত এইটো কৰিবলৈ বাধ্য হৈছে, এইটো নিশ্চিতভাৱে UPPLৰ হেঁচাত এইটো কৰিবলৈ। মই ইয়াৰ লগতে অনুৰোধ জনাম, যি উদ্দেশ্যৰে BTCৰ সৰ্বাংগন উন্নতি আৰু ইয়াত স্বচ্ছ প্ৰশাসন, নিশা প্ৰশাসন দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনত আহিছে, ৰাইজৰ উন্নতি সাধন কৰাৰ কাৰণে সেই শাসনভাৰ লৈছে। আজি এখেতসকলে ৰাইজৰ ওপৰত তেনেকুৱা ধৰণৰ যিটো শাসনৰ নামত এখেতসকলে যিটো আমাৰ ৰাইজৰ ওপৰত যিটো অন্যায় কৰিছে, এইটো বন্ধ কৰিব লাগে। আৰু মই ৰাইজক অনুৰোধ কৰিম যে ৰাইজে যদি তেনেকৈ সেই চৰকাৰৰ শাসনৰ ৰাইজৰ জনপ্ৰিয় চৰকাৰৰ সেইটো নীতি থাকে, তেতিয়া আমি কেনেকৈ সেই খেলখন আমি কেনেকৈ উপভোগ কৰিম। ইয়াৰ কাৰণে মই আহ্বান জনাম যে আমাৰ নিৰ্দোষী মানুহসকলক মুক্তি দিব লাগে আৰু ইয়াৰ কাৰণে সমগ্ৰ ৰাইজে এই খেলৰ পৰা আমি দূৰত্ব থাকিব লাগে বুলি মই BPF দলৰ পৰা মই আহ্বান কৰিছোঁ। পদক্ষেপ হিচাপে মই প্ৰশাসনকে কৈছোঁ যে প্ৰশাসন, পুনৰবাৰ কৈছোঁ, প্ৰশাসন ইয়াত উচিত যিবিলাক দোষী ইয়াক চিনাক্ত কৰি পেলাই শাস্তি প্ৰদান কৰক আৰু যিসকলক আজি থানাত ধৰি লৈ আহিছে এখেতসকলক মুক্তি দিব লাগে। সেইটোৱে আমাৰ অনুৰোধ।